স্বাগতম মই নৱ কুমাৰ বৰ্মনে আপোনালোক প্ৰতিদিনলৈ জীৱিকা সন্ধানী কৰ্মসংস্থান চেনেলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আমাৰ চেনেলযোগে নিয়মিতভাৱে নিবনুৱাসকলৰ বাবে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ নিয়োগ সম্পৰ্কীয় বা বাতৰি, স্বনিয়োজন সম্পৰ্কীয় তথ্য, নিয়োগ নিশ্চিত পাঠ্যক্ৰম আদি ভিডিঅ'ৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হ'ব। আপোনালোকে নিয়মিতভাৱে আমাৰ এই ভিডিঅ'সমূহ পাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেলৰ ছবিটো ক্লিক কৰি এনেবল কৰি ল'ব লাগিব। লগতে ভাল লগা ভিডিঅ'বোৰ লাইক কৰি কমেন্ট বক্সত আপোনাৰ মতামত লিখিব। চকু ৰোগ আৰু গঠন সম্পৰ্কীয় পাঠ্যক্ৰম স্বাস্থ্য বিজ্ঞানৰ লগত জড়িত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধীনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 2019 বৰ্ষৰ ৰিজনেল ইনষ্টিটিউট অফ অপথালমলজিত 3 বছৰীয়া BSc Optometry পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই পাঠ্যক্ৰম 3 বছৰীয়া আৰু এবছৰ কৰ্ম প্ৰশিক্ষণৰ মাধ্যম ইংৰাজী হ'ব। এই পাঠ্যক্ৰমত প্ৰতি বছৰে 6 গৰাকী শিক্ষাৰ্থী নামভৰ্তিৰ সুবিধা পায়। আবেদিত প্ৰাৰ্থী বিজ্ঞান শাখাত পদাৰ্থ, ৰসায়ন আৰু জীৱবিজ্ঞান বিষয়সহ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। চৰকাৰী নিয়ম অনুযায়ী মেধাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰিব। পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হ'ব। উত্তীৰ্ণ হোৱাসকলক BSc Optometry ডিগ্ৰী প্ৰদান কৰিব। অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে বগা কাগজত তলত দিয়া বিষয়সমূহ সন্নিৱিষ্ট কৰি নিজ নিজ আবেদন তলৰ ঠিকনালৈ পঠাব পাৰিব। Name of the candidate in block letters, father's name, date of birth, age as on 31/12/2019, permanent address, marks obtained and year of passing of HS +2 examination, category like SC, ST, OBC, address for communication, phone number, percentage of marks in PCB। আবেদন পত্ৰৰ লগত নিম্ন উল্লিখিত নথিসমূহ ৰাজপত্ৰিত বিষয়ৰ দ্বাৰা প্ৰত্যায়িত কৰি পঠাব লাগিব। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, ঠিকনা সম্বলিত প্ৰমাণপত্ৰ, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰ তালিকা আৰু প্ৰমাণপত্ৰ, প্ৰৱেশ পত্ৰ বা বয়স সম্বলিত আন প্ৰমাণপত্ৰ, অলপতে গ্ৰহণ কৰা পাৰপত্ৰ আকাৰৰ ফটো, জাতিগত প্ৰমাণপত্ৰ যদি আছে, শাৰীৰিক অক্ষমতাৰ প্ৰমাণপত্ৰ যদি আছে। উল্লেখিত নথিসহ আবেদন পত্ৰখন বন্ধখামত সোমাই লৈ তলৰ ঠিকনাত অহা 5/2/2019 ইংৰাজী তাৰিখৰ ভিতৰত পোৱাকৈ জমা দিব লাগিব। ডাকযোগে পঠোৱা আবেদন গ্ৰহণ নকৰে। আবেদন জমা দিয়া ঠিকনা ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, 6 মাইল খানাপাৰা, গুৱাহাটী 22, ড্ৰপ বক্স 2nd floor, ৰুম নম্বৰ 5। তলৰ ডেছক্ৰিপশ্যন বক্সৰ পৰা মূল অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰিও ল'ব পাৰিব। ভিডিঅ'টো চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰি কমেণ্ট বক্সত আপোনাৰ মতামত লিখিবলৈ পাহৰি নাযাব। ধন্যবাদ।